হয়েছে তোমার বেটা? মাথাটা মাথা কজান সকলে সমস্যাৰ কপদে জয় আই অসম জয় আই অসম। মই ৰাজীৱ ভটিয়া। এইটো কেৱল এটা ভিডিঅ' নহয়, এইটো অসমৰ বুকুত জমা হৈ থকা এটা নীৰৱ চিঞৰ, যিজন মানুহে গানৰ জৰিয়তে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল। এটা বছৰৰ পাছতো তেওঁৰ কণ্ঠ অসমবাসী ৰাইজে পাহৰিব পৰা নাই। এটা বছৰ পাৰ হৈ গ'ল, কিন্তু অসমৰ প্ৰাণৰ গণশিল্পী ৰাজীৱ ভটিয়া ককাইদেউ আজিও প্ৰতিটো অসমীয়াৰ হৃদয়ত জীয়াই আছে। তেখেত কেৱল এজন গায়ক নাছিল, তেখেত আছিল অসমৰ বাবে এজন বিদ্ৰোহী কণ্ঠ। যেতিয়াই অসমবাসীৰ ওপৰত অন্যায় আহি পৰিছিল, যেতিয়াই অসমীয়া নিজৰ ভূমি ভাষা অস্তিত্বক লৈ চিন্তিত হৈছিল, ঠিক তেতিয়াই ৰাজীৱ ভটিয়া ককাইদেউ অসমবাসীৰ ঢাল হৈ থিয় হৈছিল। তেখেতে জানিছিল সকলোৱে মাইক লৈ ক'ব নোৱাৰে, কিন্তু গানৰ যোগেদি ক'লে সকলো মানুহে বুজি পায়। কেব অৰ্থাৎ কাৰ সময়ত যেতিয়া সমগ্ৰ অসম প্ৰতিবাদেৰে জ্বলি উঠিছিল, তেখেতৰ কণ্ঠই হৈ উঠিছিল অসমবাসীৰ বাবে এক বিদ্ৰোহী কণ্ঠ। তেখেতৰ গান গুঞ্জৰি উঠিছিল, তেখেতৰ গানে সমগ্ৰ অসমবাসীৰ মনত এক সাহস দিছিল প্ৰতিবাদৰ বাবে। তেখেতৰ গীত বৰে ঘৰত সোমালে বিদেশী বঙালী পৰা তেজত উঠিছে পীৰ পিৰণিলৈকে, এইবোৰ কেৱল এটা এটা গান নাছিল, এইবোৰ আছিল অসমবাসীৰ বুকুৰ ভিতৰত জ্বলি থকা একুৰা কেঁচা জুই। ৰাজীৱ ভটিয়া ককাইদেউ চৰকাৰৰ বিৰুদ্ধে কথা ক'বলৈ ভয় নকৰিছিল, সত্য ক'বলৈ তেখেতে কেতিয়াও পিছ আঁতৰি যোৱা নাছিল। এই সাহসেই তেখেতক অসমৰ জনগণৰ হৃদয়ত অমৰ কৰি থৈ গৈছিল। যি সময়ত সমগ্ৰ অসমত মাঘ বিহুৰ উৰুকাৰ আনন্দ উল্লাস চলি আছিল, ঠিক সেই সময়তে তিনিচুকীয়াৰ ফিলবাৰীত ৰাজীৱ ভটিয়াদেৱে গাই আছিল কিছু গান, আৰু সেই গানৰ মাজতেই অসমবাসীয়ে হেৰুৱালে এজন অসমৰ বজ্ৰকণ্ঠ। উৎসৱৰ মাজতে সুখ নামি আহিল, হাঁহিৰ মাজতে চকুপানী ওলাল। ৰাজীৱ ভটিয়া ককাইদেউ শৰীৰ আজি আমাৰ মাজত নাই, কিন্তু তেখেতৰ কণ্ঠ আজিও আমাৰ কাণত বাজে। তেখেতৰ গানে আজিও আমাক সজাগ কৰি ৰাখে, তেখেতৰ সাহসক আজিও অসমবাসীৰ সাহস হিচাপে থাকে। এই ভিডিঅ'টো ৰাজীৱ ভটিয়া ককাইদেউ বছৰিকা স্বাৰ্থৰ দিনা তেখেতক স্মৰণ কৰাৰ্থে আগবঢ়াই দিয়া হৈছে। এইটো এটা প্ৰতিজ্ঞা, সত্য কণ্ঠ কেতিয়াও নীৰৱ নোহোৱাৰ প্ৰতিজ্ঞা। ৰাজীৱ ভটিয়া ককাইদেউ এটা বছৰ পাৰ হৈ গ'ল, কিন্তু আপুনি নাথাকিলেও আপোনাৰ গানেই অসমক জীয়াই ৰাখিব। সশ্ৰদ্ধাৰে প্ৰণাম অসমৰ গণশিল্পী ৰাজীৱ ভটিয়া। জয় আই অসম, জয় ৰাজীৱ ভটিয়া। লুইতৰ পাৰৰে তেজাল ডেকা মই, দুৰ্বল বুলি মোক নেভাবিবি তই।